प्रति माहे माहे आमार एकाउंटत सैलरी सोमाय अथच माहर शेषत आमार एकाउंट्स बैलेंस 0 आमी गोटेই माहটো इनकाम करूँ किन्तु विपदर সময়ত आमार हातत एटकाও नाथाके যদি আপনার লগতো এনেকুৱা হয় যদি আপুনিও এনেকুৱাকে ভাবে তেনহলে এই ভিডিওটো হৈছে আপোনাৰ বাবে বন্ধুসকল নমস্কাৰ আপোনালোকক ডুৱাফিন টিপছলৈ স্বাগতম জনাইছো আজিৰ বিষয়বস্তু হৈছে যে আমি সেভিংস কেনেকৈ কৰিম সেভিংসৰ আৰম্ভণি কেনেকৈ কৰিম আৰু সেভিংস কৰি আৰ্থিকভাৱে আমাৰ ভৱিষ্যতটো কেনেকৈ সুৰক্ষিত ৰাখিম তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰো আজিৰ এই ইম্পৰ্টেন্ট ভিডিওটো আমাৰ জীৱনত সঞ্চয়ৰ প্ৰয়োজনীয়তা কি বা সেভিংস আমাৰ জীৱনত কিয় ইম্পৰ্টেন্ট চাওক যে সঞ্চয় কৰাটো আমাৰ বাবে বিকল্প নহয় এটা অপচন নহয় সঞ্চয় কৰাটো আমাৰ কাৰণে ম্যান্ডেটৰী আমি বাধ্যতামূলকভাৱে সঞ্চয় কৰিবই লাগে কাৰণ ইমাৰ্জেন্সি সময়ত হওক আপোনাৰ হেলথ ইমাৰ্জেন্সি সময়ত হওক বা ভৱিষ্যতৰ কিবা সপোন পূৰ কৰিবলগীয়া হলে আমাৰ হাতত যাতে পইচা কম নহয় তাৰ বাবে আমি সদায় সঞ্চয় মজুত ৰাখিব লাগে যদি আমাৰ হাতত সঞ্চয় নাথাকে তেনহলে ভৱিষ্যতৰ কিবা সপোন পূৰ কৰিব লাগে গাড়ী কিনিব লাগে ঘৰ কিনিব লাগে মাটি কিনিব লাগে আমাৰ ইমাৰ্জেন্সি সময় বিপদৰ সময় আহি গল তেতিয়া আমি কাৰ ওচৰত পইচা বিচাৰিম আমাৰ হেলথ ইস্যু আহি গল তেতিয়া আমি কাৰ ওচৰত পইচা বিচাৰিম কিন্তু যেতিয়া আমাৰ হাতত সঞ্চয় থাকিব তেনহলে আমাৰ কি থাকিব এটা শক্তি থাকিব আৰু সেইটো কাৰণে সঞ্চয় কৰাটো আমাৰ অভ্যাসত আমি পৰিণত কৰিব লাগে আপুনি দৰকাৰ হলে যিমানে কম ইনকাম নকৰক কিন্তু সেই কম ইনকামৰ পৰা আমি সদায় চেষ্টা কৰিব লাগে যে আমি যাতে তাৰ পৰা কিছু পৰিমাণে হলেও সঞ্চয় কৰিব পাৰো এতিয়া আমাৰ মনত প্ৰশ্ন উদয় হয় যে আমি সঞ্চয় কেতিয়াৰ পৰা আৰু কেনেকৈ আৰম্ভ কৰিম প্ৰথম কথাটো হ'ল যে সঞ্চয় কৰিবলগীয়া হলে আমি কিছুমান নীতি নিয়ম আমি মানি চলিব লাগিব প্ৰথম কথাটো হ'ল যে আমি বাজেট বনাব লাগিব আমি প্ৰতি মাহত কিমান টকা ইনকাম কৰিলো কিমান টকা খৰচ কৰিলো সেই বস্তুখিনি আমি লিখিবলৈ চেষ্টা কৰিব লাগে তেতিয়া আমাৰ বুজা যাব যে আমি ক'ত খৰচ কৰিলো আৰু যেটো খৰচ কৰিলো সেইটো আমি প্ৰয়োজনীয় কামত খৰচ কৰিলো নে অদৰকাৰী কামত খৰচ কৰিলো আৰু এটা সিম্পল ৰুল আমি সদায় আমাৰ জীৱনত এপ্লাই কৰাৰ কাৰণে আমি ট্ৰাই কৰিব লাগে আৰু সেই ৰুলটো হৈছে 50 30 আৰু 20 ৰুল 50% আমাৰ একদম ইম্পৰ্টেন্ট যিখিনি খৰচ মানে ধৰা আমাক খোৱা লোৱা আমাৰ মেডিসিন হক আমাৰ লৰা ছোৱালীৰ শিক্ষা হক অন্যান্য ঘৰ ভাড়া হক লাইটৰ বিল হক এইবিলাকৰ কাৰণে 30% আমাৰ লাইফষ্টাইল আমাৰ কাপোৰ কানি হক বা আমি বাহিৰত ফুৰিব যোৱা হক বা বাহিৰত ৰেষ্টুৰেণ্ট খোৱা হক এইবিলাক আমাৰ লাইফষ্টাইল 30% আৰু 20% আমি সদায় যিমান কষ্ট কৰি হলেও আমি সেভিং কৰিব লাগে 2 নম্বৰ হৈছে যে সৰু এমাউন্টৰ পৰা আমি সেভিং আৰম্ভ কৰিব লাগে এটা ধৰি লওক যদি আমি 500 টকাকে প্ৰতি মাহত বচাও তেনহলে এক বছৰত ই হ'বগৈ প্ৰায় 6000 টকা আৰু লাহে লাহে এই এমাউন্টটো কি হ'ব বাঢ়ি গৈ থাকিব মই প্ৰায় বুলি এই কাৰণে কৈছো যে তাত মই ইন্টাৰেষ্টটো যোগ কৰা নাই যদি ইন্টাৰেষ্ট যোগ কৰা যায় তেনহলে তাত ইন্টাৰেষ্ট লগ হলে 6000 টকাটো বাঢ়িবগৈ আৰু যদি ইন্টাৰেষ্ট নাথাকে তেনহলে আমি নেট 6000 টকা আমাৰ জমা হ'ব আৰু লাহে লাহে আমাৰ এই যেটো সঞ্চয়ৰ এমাউন্ট এই এমাউন্টটো লাহে লাহে আমাৰ বাঢ়ি গৈ থাকিব এটা প্ৰশ্ন হয় যে আমি সঞ্চয় কৰিলো কিন্তু সঞ্চয় কৰা টকাখিনি আমি কি কৰিম এটা সঞ্চয় কৰি পেলাই টকাখিনি অকল থৈ দিলে নহব টকাখিনিক আমি কামত খটুৱাব লাগিব সঞ্চয় কৰি প্ৰথম আমি এটা কাম কৰিব লাগে আমাৰ এটা ইমাৰ্জেন্সি ফান্ড এটা আমি ক্ৰিয়েট কৰিব লাগে যত আমি কমসে কম 3 পৰা 6 মাহৰ খৰচ আমি সেপাৰেট কে ৰাখিব লাগে আমাৰ সেভিং একাউন্টতে হক বা আমি লিকুইড ক্যাশ কৰি পেলাই আমি লগত ৰাখিব লাগে 2 নম্বৰ হৈছে আমি ৰেকাৰিং ডিপোজিট কৰিব পাৰো ফিক্সড ডিপোজিট কৰিব পাৰো এই সৰু সৰু এমাউন্টবোৰ যেতিয়া আমি ইনভেস্ট কৰিম তেতিয়া আমাৰ ইনভেষ্টমেন্ট ডিসিপ্লিনটো আহিব 3 নম্বৰ আমি এসআইপি থব পাৰো মানে সিস্টেমেটিক ইনভেষ্টমেন্ট প্ল্যান এটা মিউচুৱেল ফাণ্ডত আমি প্ৰতি মাহত অলপ অলপকে এসআইপি যদি আমি থৈ যাও থোৱাৰ ফলত কি হ'ব লং টাৰ্মত গৈ পেলাই এটা আমাৰ কাৰণে যথেষ্ট ডাঙৰ এটা এমাউন্ট আমাৰ কাৰণে জমা হৈ যাব আৰু যেটো ভৱিষ্যতে আমাৰ সপোন পূৰ কৰাৰ কাৰণে সহজ হ'ব আমাৰ কষ্টপাৰ্জিত ধন আমি খৰচ কৰাৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগে যেতিয়া আমি ইউপিআই ৰে পেমেন্ট কৰো তেতিয়া এবাৰ আমি প্ৰশ্ন কৰাটো নিজকে জৰুৰী যে এই যে পেমেন্ট কৰিব ওলাইছো এইটো জৰুৰী নে যদি জৰুৰী নহয় যদি এইটো পেমেন্ট নকৰিলেও হয় বস্তুটো নিকিনিলেও হয় তেনহলে আমি তাত বস্তুটো কিনি আমাৰ টকা আমি খৰচ কৰিব নালাগে দ্বিতীয় কথা ক্যাশবেক আৰু ৰিৱাৰ্ডৰ এই যে লোভ এই লোভত আমি পৰিব নালাগে যে ক্যাশবেক পাম ৰিৱাৰ্ড পাম তাৰ বাবে আমি খৰচ কৰো সেইটো আমি কৰিব নালাগে প্ৰতি মাহৰ শেষত এবাৰ আমি নিজকে প্ৰশ্ন কৰিব লাগে যে এই মাহত মই কিমান টকা বচাব পাৰিলো আৰু আমি যেতিয়া সেভিংস কৰো আৰু সেভিংস খিনি আমি জমা কৰি উঠি পেলাই আমি সেলিব্ৰেট কৰিব লাগে কিয় যেতিয়া আমি আমাৰ সেভিংসৰ কাৰণে আমি সুখ অনুভৱ কৰিম যেতিয়া আমি সেলিব্ৰেট কৰিম যে মই ইমান টকা সঞ্চয় কৰিব পাৰিলো তেতিয়া আমি মোটিভেট হ'ম
আৰু যিমান বেছি আমাৰ মাজত মটিভেশ্যন আহিব সিমান বেছি আমি এই কামটো কৰাত আগ্ৰহী হ'ম, যাৰ ফলত কি হ'ব ভৱিষ্যতে গৈ পেলাই আমি এটা সুৰক্ষিত জীৱন কটাব পাৰিম। নিশ্চয় সঞ্চয় কৰাটো এটি ভাল অভ্যাস, আৰু এই সঞ্চয় কৰাৰ অভ্যাসে আমাৰ জীৱনটো সলনি কৰিব পাৰে। আপুনি ভাবক, যদি প্ৰতিদিনে আপুনি মাত্ৰ 100 টকাকেও সঞ্চয় কৰে, তেনেহ'লে 1 বছৰত হ'বগৈ 36,500, আৰু 10 বছৰত কোনো ধৰণৰ ইণ্টাৰেষ্ট নোহোৱাকৈ এইখিনি পইচা হ'বগৈ 3,65,000 টকা। বন্ধুসকল, নিশ্চয় সঞ্চয় কৰাটো এটি ভাল অভ্যাস, আৰু যিমান পাৰি সোনকালে সঞ্চয় কৰাৰ অভ্যাসটো আমি আমাৰ জীৱনত গঢ়ি তুলিব লাগে। আপুনি যদি সঞ্চয় আৰম্ভ কৰিছে তেনেহ'লে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আপুনি কিমান টকাৰে সঞ্চয় আৰম্ভ কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে বিদায়।